এতিয়া ভাং খাবি না আজি অকমান খাব লাগিব বাবাৰ নামত ফ্ৰেণ্ডছ আমি আহি আছো বেটেৰী ৰিক্সাত আইও বে কিয় আজি মই এনেকে উৰি ফুৰিছো একদম এনেকে আমি আহি আছো কিন্তু বেটেৰী ৰিক্সাই আমাক টনা নাই দেখিছেনে এটা শ্ল'প এটা উঠি যাবলগীয়া হৈছে কিহৰ লাৰু এটা ভাঙৰ লাৰু খাবলৈ পুৰা মস্তি বুলি কৈছে কিন্তু গেৰেণ্টি নলয় এভৰিৱান আজি মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ দিনাখন আপোনালোক সকলোকে মই শুভেচ্ছা যাচিছোঁ এতিয়া মই পূজা কৰি লওঁ পূজা কৰাৰ পাছত মই কেনি ওলাই যাম আপোনালোকক মই দেখাই আছোঁ ব্লগটোত মেক্স আহি আছে আৰু বিটু আহি আছে আৰু বুলদাও মোৰ লগত যাব ক'ত যাম কি কৰিম A to Z আপোনালোকক মই বুজাই আছোঁ দেখাই আছোঁ আৰু ব্লগটো চাই হাই এভৰিৱান চাকি গছ দি উঠিছিলোঁহে মেক্স আহি আছে আৰু বিটু আহি আছে কিন্তু আমাৰ ঘৰত ছাৰপ্ৰাইজ দিব পালেহি কোন জানা নাই এজনী আমাৰ মৌচুমী হাই বুলি কৈ দে এইফালে আমাৰ টিকলা হাই বুলি কৈ দিয়া আৰু এইটো ভাইটি হেল্ল' সিহঁতি তাৰমানে হাতীগড় দেৱাল গৈছিলে তাৰপিছত আমাৰ ঘৰ সোমালেহি আৰু বহুত মনটো বেয়া লাগিছে আমি আজি নিম হোণ্ডা চিটি কিন্তু আমি 5টা মানুহ ৰেডি হৈয়ে আছিলোঁ তাৰপিছত ই ওলালেহি ইয়াক বা কেনেকৈ নিম অলপ হাতীটো চ' ইয়াক আজি বাদ দিবলগীয়া হৈছে কি কোৱা গাড়ী পৰা আধা ওলাই গুচি যাব অ'কে চাই থাকিব অ'কে বেটা বাই 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 আৰু এইখন নহয় আমাৰ দেই আমাৰ গাড়ীখন আহিছিলে বুলি ভাবিছিলোঁ কিন্তু নাই অহা অ'কে বাই 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 দাদা দিয়া দাদা বাই দিয়ে বাই ইমান দেৰি ৰখি এই দুটা পাইছেহি চব কি ক'ম আৰু সদায় দেৰি কৰিয়ে থাকে আছিলে ইমান দেৰি লাগে যেন কেলে এই হাগিব তিনিবাৰ হাগিব গৈছে তিনিবাৰ বোলে হাগিব গৈছে বোলে হা অ'কে ফ্ৰেণ্ডছ বুল্লা পাই গ'লি মজা লাগিব এতিয়া ভাং খাবি না আজি অকমান খাব লাগিব বাবাৰ নামত খাব লাগিব আৰু এইফালে গান বজাই দিলে কিন্তু বাবা গান শুনিম চাই থাকিব অ'কে ফ্ৰেণ্ডছ এতিয়া আমি ওলাই আহিলো আল্টিমেট শিৱ বাবা গান এটা শুনি কি কোৱা হৈছে এতিয়া আমি গৈ আছো নেগেৰিটিং তাত গৈ পেলাই ফান হ'ব মস্তি লাগিব কিন্তু আজি বাবা খামেই ডাইৰেক্ট কথা কি কোৱা চেনাটন বেবি মজা লাগিছে মজা হাই এভৰিৱান গৈ আছো এইফালে মই ইনষ্টা লাইভ কৰি আছো আহি পানী চকোৱা পাইছোঁহি কিবা এটা লৈ লৈছোঁ চেণ্টাৰ ফ্ৰুইট খাই লওঁ তাৰপিছত বাবা খাম ডাইৰেক্ট কথা এইফালে এইকেইটা বহি আছে উঠাই নাই বহিয়ে থাকিব বোলে আজি কেলে বুজি পাইছে অলপ ট্ৰিপাই আছে তাত অ'কে গৈ আছোঁ চাই জমিছে ফ্ৰেণ্ডছ কি হ'ল বিটু আজি উৰি গৈছে কিয় বুজি পাইছে পুৰা উৰিছে আৰু হাই ফ্ৰেণ্ডছ আমি আহি পেলাই নেঘেৰিটিঙৰ ৰাস্তাটো পাই গ'লোহি মানে এটি ৰোডৰ পৰা ৰাইট চাইডে নেঘেৰিটিং আমি সোমাম যোৰহাটৰ ফালৰ পৰা আহিলে আৰু এয়া ওম নমঃ শিৱায় গেট পাই গ'লোহি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু যিমান পাৰোঁ দেখাব চাম দেই কিন্তু ইয়াত বহুত ভিৰ লাগি আছে আজি এয়া চাওক অ'কে চাই হাই এভৰিৱান আমি নামিলোহি কিন্তু এতিয়া কথা এটা হ'ল এইফালে তাৰমানে গাড়ী যাবলৈ দিয়া নাই কিন্তু ইয়াৰ পৰা মন্দিৰলৈকে খোজকাঢ়িবলৈ 1.5 কিলোমিটাৰমান লাগিব ইমান দূৰ খোজকাঢ়ি যাব মই নোৱাৰোঁ আজি সেইকাৰণে বেটেৰী ৰিক্সা এখন বিচাৰি ফুৰিছোঁ আমি সেইখন যদি হৈ যায় তেনেহ'লে তাত যাম নহ'লে বেলেগ ক'ৰবালৈহে যাম দেই আৰু কল লৈ আহিছোঁ আমি বান্দৰক খুৱাবলৈ লগতে আৰু এটা বান্দৰ ই নিজে আছে বাৰু অ'কে দেন গৈ আছোঁ চাই থাকিব আমি ৰিক্সা পাই গ'লোহি দেই এইখনত যাম এতিয়া মজা লাগিব এইফালে বুল্লা আৰু বিটু বহি গ'লগৈ হাই ফ্ৰেণ্ডছ আমি আহি আছোঁ বেটেৰী ৰিক্সাত আৰু ৰাস্তাটো চাওক না কিমান ধুনীয়া আমি তাৰমানে গাড়ী লৈ আহিব পাৰিলোহেঁতেন কিন্তু ভাবিলোঁ বেটেৰী ৰিক্সাত উঠি চাওঁ আৰু সাধাৰণকৈ কি কোৱা উঠি পোৱা নাই আজি প্ৰথম উঠিলোঁ ভাল লাগিছে মজা লাগিছে আৰু কিয় মই আজি উৰি ফুৰি আইঅ' বে কিয় আজি মই এনেকৈ উৰি ফুৰিছোঁ একদম এনেকৈ এনেকুৱা ভয়ানক ৰাস্তাটোৰ মাজেদি ই আনিছে সেইকাৰণে মই নামিয়ে দিলোঁ গম পাইনে এইখন আমাৰ ৰিক্সাখন নেটানে আমাক গৈছোঁ আৰু তেনেকৈ ৰক জমিছে মজা লাগিছে তথাপি বলক চল গৈ আছোঁ আৰু এনেকৈ দেই চাই আমি আহি আছোঁ কিন্তু বেটেৰী ৰিক্সাই আমাক টনা নাই দেখিছেনে এটা শ্ল'প এটা উঠি যাবলগীয়া হৈছে এইটো বহি আছে এইটো এলেহুৱা যেন একেবাৰে বহি গৈছে ধুনীয়াকৈ সেইবোৰ ৰিক্স ল'ব নোৱাৰো বাগৰি আহিলে কিন্তু ইহে যাব হয় নহয় কৈ দিছোঁ আৰু ফাইনেলি নেঘেৰিটিং পাই গ'লোহি আৰু আমাৰ নেঘেৰিটিং শিৱ মন্দিৰ বহুত ভাল লাগিছে ওপৰলৈ গৈ পেলাই মই আপোনালোকক কণ্টেক্ট কৰি আছোঁ
বহুত মানুহ দেই বহুত মানুহ ফ্ৰেণ্ডছ পাই গ'লো ওম নমঃ শিৱায় মন্দিৰ ভাগলৈ সোমাই মনটো একদম পবিত্ৰ হৈ গ'ল গম পাইনে ইয়াতকে হেপিনেছ একো নাই ইয়াতকে লাভ একো নাই কিন্তু ইয়াতকে ডাঙৰ ট্ৰেজাৰ একো নাই মোৰ তাতে বহুত ভাল লাগিছে শিৱ বাবাৰ ওচৰলৈ গৈ আছো এতিয়া আমি কল বিলাই আছো বানৰবোৰক খাইছে একদম ধুনীয়াকে তই এটা খাই লবিতো আৰু পৰিৱেশটো চাওক না কি ধুনীয়া দেখিছে এতিয়া মন্দিৰৰ ফালে গৈ আছো চাই থাকিব চবে এটা এটা আশা কৰি পেলাই আহিছে এটা এটা আশা লৈ আহিছে যাতে ঘৰখনৰ সকলোৰে ঠিক হওক হয় নাই আৰু মন্দিৰ ভাগৰ জৰিয়তে মই আপোনালোকেও যাতে মংগল হওক তাৰ কামনা কৰিছোঁ পূজাৰী বহি আছে হ'ল শ্ৰী শ্ৰী দুৰ্গা মা মন্দিৰ মেঘেৰি টিঙতে আছে অ'কে ফ্ৰেণ্ডছ এতিয়া আমি বস্তু এটা কিনিব আহিছোঁ কি জানে ইয়াত এজনে কিহৰ লাৰু এটা ভাঙৰ লাৰু খাবলৈ পুৰা মস্তি বুলি কৈছে কিন্তু গেৰেণ্টি নলয় নিচা হ'বনে নহয় এতিয়া তাৰমানে লাৰু কিনিলোঁ কেইটকাকৈ দিছে এইবোৰ যোৰহাটৰহে আকৌ অঁ 10 টকাত 10টা তেনেহ'লে 10টা কিনি লওঁ খাই চাওঁ আৰু কেনেকুৱা লাগিব তাৰপিছত কৈ আছোঁ দেই আপোনালোকক নিচাৰ কাৰণে টেঙাও থৈ দিছে যেনে ৰিকভাৰী কেনেকুৱা ৰাখিছে দেই আমি লাৰু এটা এটা খাম বোলা ল অকমানি কিনে কিন্তু অকমানি জলকীয়াত জ্বলাটো বেছি হয় নাই বাৰু ভয় লাগিছে ব্লেক হয় খোৱা তোৱে খাই আছে চাওক এতিয়া মই এটা খাইছোঁ ৰ'ব কৃষ্ণ ওম নমঃ শিৱায় ৰিয়েকশ্যনটো টাইমত দিয়ে বহুত টাইম আমি কটালোঁ ভাঙৰ লাৰু খালোঁ এতিয়ালৈকে নিচাটো ধৰা নাই এভৰিৱান মন্দিৰৰ পৰা ওলাই আহিলোঁ আমি এতিয়া গৈ আছোঁ টেম্পু ফালে সেইখনতে আছে অটো ৰিক্সা দেই অটো ৰিক্সা মই বেলেগ এখনতে উঠিব লৈছিলোঁ গম পাইনে এইখন আমাৰ ৰিক্সা অ'কে এতিয়া উঠিছোঁ গৈ আছোঁ হাই গাইজ আমি পাই গ'লোহি বহুত ভাল লাগিলে ৰিক্সাখন অকণমানি হ'ব পাৰে কিন্তু এনেকৈ গৈছে আৰু কি কোৱা মেক্স গাড়ীত সোমালে আৰু বুলদাই আমাক ভিডিঅ' কৰি আছে এতিয়া ঘৰলৈ গৈ আছোঁ বাটতে কিন্তু কিবা এটা খাব লাগিব ভোক লাগিছে অলপ মিঠা খাব লাগিব কি কোৱা আৰু একদম উৰিয়ে আছোঁ আজি এনেকৈ উৰিয়ে আছোঁ জানে মোৰ ভোক বেছি অঁ ভোক লাগিছে মই এতিয়া খামেই কিবা 3 বাৰ হাগিছে সেইটোৱে